কি পৰ্যায়ত আছে ৰাজ্য কপাই যোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সঁচাকৈ আৰক্ষীৰ হাতত নাই নেকি অনিমেষ ভূঞা হত্যাকাণ্ডৰ পৰ্যাপ্ত সাক্ষী যোৰহাট আৰক্ষীক কেতিয়া দাখিল কৰিব পাৰিব ঘটনাৰ চাৰ্জশ্বিট শেহতীয়াকৈ সৃষ্টি হোৱা এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে প্ৰকৃততে কি ক'লে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ক্ষিপ্ৰগতিৰে আগবাঢ়িছে অনিমেষ হত্যাকাণ্ডৰ তদন্ত যোৰহাট আৰক্ষীৰ হাতত আছে পৰ্যাপ্ত সাক্ষী জানুৱাৰীৰ প্ৰথম সপ্তাহত যোৰহাট আৰক্ষীয়ে দাখিল কৰিব অনিমেষ হত্যাৰ চাৰ্জশ্বিট কোনো কাৰণতে হাৰি যাব নোৱাৰে দোষী মঙলবাৰে ৰাজ্য কপাই যোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্তৰ বুজ ল'লে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে তাৰ পিছতেই বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মন্তব্য তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে তাত CCTV ফুটেজ ওলাইছে মোবাইল ওলাইছে মোবাইলৰ ৰেকৰ্ডিং ওলাইছে এইখিনি ৰেকৰ্ডিং আছিলে এইখিনি ইন দ্য মিন টাইম ফৰেনচিক সায়েন্স লেবৰেটৰী FSL লৈ গুৱাহাটীলৈ পঠোৱা হৈছে FSL ত আমি কি বিচাৰিছো এটো আমি লিখিতভাৱে তেওঁলোকক জনাইছো আৰু মই ভাবিছো যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 10 দিন 12 দিন লাগিব আৰু আমি তদন্ত প্ৰায় ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষ কৰিব পাৰিম শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত অনিমেষ হত্যাকাণ্ডৰ ঘটনাৰ সাক্ষীক লৈ সৃষ্টি হোৱা প্ৰশ্নৰ উত্তৰ দি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় মিডিয়াত এই কথাটো যোৱা 3-4 দিন 5 দিন দেখিছো আমাৰ এভিডেন্সৰ কোনো শৰ্টেজ নাই আমি ষ্ট্ৰং এভিডেন্স পাইছো আৰু মই যোৰহাটবাসী ৰাইজক আৰু অসমবাসী ৰাইজক হেতু দৃঢ়তাৰে কৈছো যে আমি এটা ষ্ট্ৰং চাৰ্জশ্বিট ফাৰ্ষ্ট উইক অফ জানুৱাৰীত দিব পাৰিম ইয়াৰ উপৰিও যোৰহাটৰ ৰাজপথত সংঘটিত সেই বৰ্বৰ কাণ্ডৰ সময়ত উপস্থিত থকা লোকসকলক সাক্ষ্য প্ৰদানৰ বাবে স্বইচ্ছাৰে ওলাই অহাৰ আহ্বান জনালে জি.পি. সিঙে পাব্লিকক ৰিকুৱেষ্ট কৰিম বিশেষভাৱে যেটো আমাৰ হাতত মোবাইল ৰেকৰ্ডিং পৰিছে CCTV ফুটেজ পৰিছে তাত সিভিল উইটনেছ আমি দেখা পাইছো তেওঁলোকেও জানে যে তেওঁলোক তাত আছিল কাৰণ ৰেকৰ্ডিঙত তেওঁলোক আছে তাত থিয় হৈ থকা আমি দেখিছো তেনেকুৱা মানুহে যদি আহি কথাটো কয় তেতিয়া হেইটো নিশ্চয় কোৰ্টত ভ্যালুটো খুব বেছি হ'ব অনিমেষ হত্যাকাণ্ডৰ পিছতেই ড্ৰাগছৰ বিৰুদ্ধে যোৰহাট আৰক্ষীক কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ যোৰহাটত য'ত তেনেকুৱা ড্ৰাগছৰ খবৰ ওলাই কিছুমান অঞ্চল বিশেষ য'ত এই খবৰটো ওলাই আছে এইখিনি অঞ্চলত বিশেষভাৱে অপাৰেশ্যন চলাবলৈ নিৰ্দেশ দিয়া হৈছে স্কুল কলেজৰ আশে-পাশে য'ত যিখিনি পান দোকানী ইত্যাদি আছে এইখিনি ক্লিন আপ কৰিবলৈ কোৱা হৈছে যোৰহাট সদৰ থানাৰ OC ইয়াৰ পৰা ট্ৰান্সফাৰ কৰা হৈছে most probably 2 দিনৰ ভিতৰত নতুন OC আহি ইয়াত জয়েন কৰিব নতুন এনাৰ্জি লৈ নতুন বছৰত আমাৰ যোৰহাটৰ আৰক্ষীয়ে আপোনালোকক এটা নিকা আৰু স্বচ্ছ বাতাৱৰণ প্ৰদান কৰিব হেতু মই দৃঢ় সমান্তৰালকৈ সোমবাৰে চহৰখনৰ হৰিজন কলনীত সংঘটিত ঘটনা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ক'লে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা পচা নামৰ অভিযুক্তটোৰ ক্ষেত্ৰত হ'ব উচিত তদন্ত অলৰেডি মই SP সাহেবক নিৰ্দেশ দিছো তাত কি কেনেকে কি একচন ল'ব লাগে এইখিনি মই অলৰেডি কৈছো সকলোৱে আশা কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কোৱাৰ দৰে নৱবৰ্ষৰ পৰা এখন নিকা সুস্থ সবল অপৰাধহীন যোৰহাট সমানে সকলোৱে বিচাৰিব অনিমেষ হত্যাৰ এখন শক্তিশালী চাৰ্জশ্বিট যোৰহাট আৰক্ষীয়ে দাখিল কৰাটো যাতে অদূৰ ভৱিষ্যতেও পুনৰাবৃত্তি নহয় অনিমেষ হত্যাকাণ্ডৰ দৰে বৰ্বৰ ঘটনা কেমেৰা পাৰ্চন পৰাগৰ সহযোগত যোৰহাটৰ পৰা পৰমানন্দ বৰা ৰিপৰ্ট প্ৰতিদিন টাইম